নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ইলেক্ট্ৰিক এণ্ড প্লাম্বিং চেনেলটোলৈ। ভিডিঅ'ৰ সহায়ত আপোনালোকে দেখিব পাব যে ঘৰতে আমি PVC বোৰ্ড কেনেদৰে কাটিং কৰোঁ। আৰু এনেদৰে বোৰ্ড কাটিং কৰিবলৈ আপোনালোকক লাগিব 4টা চুইচ, এটা চকেট, আৰু এইখিনিৰ ওপৰত আপোনালোকক লাগিব পাৰে এটা ইণ্ডিকেটৰ বা ৰেগুলেটৰ বা ইলেক্ট্ৰিকেল এনেকুৱা চুইচ চকেট যেনেকুৱাই নহওক, আপোনালোকে ভালদৰে ভিডিঅ'টো চালে কেনেদৰে আপোনালোকে ঘৰতে বোৰ্ডখন কাটিং কৰি ল'ব পাৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এনেকুৱা এখন বোৰ্ড লাগিব। এইখন বোৰ্ডৰ চাইজ হ'ল 8-10 বোৰ্ড, 8-6 বোৰ্ড, 7-6 বোৰ্ড, বিভিন্ন ধৰণৰ বোৰ্ড আহে। আপোনালোকৰ চুইচ চকেটৰ অনুযায়ী যেনেকুৱা বোৰ্ড লাগে সেইবিলাক বোৰ্ড আপুনি ইলেক্ট্ৰিকেল দোকানৰ পৰা কিনি আনিব, চুইচ চকেট কিনি আনিব। আৰু এইখিনি অনাৰ পাছত আপোনালোকে এডাল স্কেলৰ সহায়ত ধুনীয়াকৈ দাগ দি ল'ব তলত, দেখিছে। তাৰপিছত যিবিলাক চুইচ চকেট আছে সেইবিলাক এনেদৰে ধুনীয়াকৈ চিনটোৰ ওপৰত পাৰি লৈ ইনাৰ ছাইডত মাৰ্কিং কৰি স্কেলৰ সহায়ত আকৌ এনেদৰে দাগ দিব, যাতে চুইচ চকেটবিলাক ভালদৰে ফিটিং হৈ যায়। আপোনালোকক দেখুৱাই দি আছোঁ কেনেদৰে আমি এইবিলাক কাটি ল'ম। আৰু এনেদৰে আমি মাৰ্কিং কৰি ল'লোঁ, বঢ়িয়াকৈ দেখিছে। মাৰ্কিং কৰাৰ সহায়ত এনেদৰে এখন কাটাৰ ল'ব। এইখন আপুনি আৰু মিস্ত্ৰী থাকে সেইবিলাকৰ হাতত পোৱা যায় বা এনেকুৱা দোকানত পোৱা যায়, য'ত ফাৰ্নিচাৰৰ সামগ্ৰী পোৱা যায়। আৰু এনেদৰে আমি কাটি ল'লোঁ। দেখিছে ধুনীয়াকৈ। এনেদৰে 4-5টা দাগ দিয়াৰ পাছত দেখিছে হেকচ' ব্লেডেৰে এনেদৰে কাটি ল'ব, দেখিছে। আৰু ফিনিচিং হোৱাৰ পাছত এনেদৰে আমি চুইচ চকেটবিলাক ফিটিং কৰি দিম, দেখিছে ধুনীয়াকৈ। একেবাৰে চিম্পুল পদ্ধতিত আপোনালোকক দেখুৱাই আছোঁ। আৰু বিভিন্নজনে বিভিন্ন ধৰণে এনেদৰে কাম কৰে, কিন্তু আমি এনেদৰে কাটাৰৰ সহায়তে কাটিছোঁ। কিছুমানে ভঙা হেকচ' ব্লেডেৰে কৰে, কিছুমানে বটালেৰে কৰে, কিন্তু আমি এনেদৰে কাটাৰেৰে কৰিছোঁ, একেবাৰে চিম্পুল। আৰু চুইচ চকেটবিলাক ধুনীয়াকৈ এনেদৰে ফিটিং হৈ আছে, দেখিব পাইছে আপোনালোকে। তো এনেদৰে আমি দিয়াৰ পাছত মাৰ্কাৰৰ সহায়ত ধুনীয়াকৈ এটা দাগ দি যাম। ভিডিঅ'টো চাই থাকক। আৰু যিবিলাকে এইবিলাক ইলেক্ট্ৰিকেল কাম কৰিব বিচাৰে তেওঁলোকে এই ভিডিঅ'টোৰ লগত জড়িত থাকক। এইটো যে আপোনালোকক শিকাই থাকিম কেনেদৰে আমি ইলেক্ট্ৰিকেল কাম কৰোঁ। ইয়াত দেখিছে মাৰ্কাৰৰ সহায়তে আমি এনেদৰে চুইচবোৰ মাৰ্কিং কৰি আছোঁ, দেখিছে। আৰু এইটো হোৱাৰ পাছত আমি গেছৰ সহায়তে এনেদৰে এটা জোঙা স্ক্ৰুড্ৰাইভাৰেৰে এনেদৰে দাগ দি ল'ম। ধুনীয়াকৈ হৈ গৈছে, যিহেতু গৰম হৈছে। আৰু এনেদৰে উঠি অহা অংশখিনি আমি এখন 10-টকীয়া কাটাৰৰ সহায়তে এনেদৰে কাটি দিম, দেখিব পাইছে আপোনালোকে। চাওক চুইচ চকেটবিলাক ধুনীয়াকৈ ফিটিং হৈছে। আৰু এনেদৰে আমি স্ক্ৰুবিলাক টেষ্টাৰ সহায়তে এনেদৰে টাইট দিম, চাব পাৰে। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব, শিকিবলৈ আছে। আৰু ইয়াৰ পাছত আমি কানেকশ্যন কেনেদৰে কৰিম সেইটোও দেখুৱাই দিম। তো স্ক্ৰুবিলাক আমি এনেদৰে লগাই দিলোঁ। এতিয়া আহিলে আমাৰ কানেকশ্যনৰ কথা। তো বৰ্ডখনটো কাটিং হৈ গ'ল, এতিয়া আমি কানেকশ্যন কৰিম কেনেদৰে। ভিডিঅ'টো চাই থাকক শেষলৈ, আমি কানেকশ্যনটো এতিয়া দেখুৱাই দিম আপোনালোকক। তো এনেদৰে কানেকশ্যন দিয়াৰ বাবে এই 4টা চুইচ ধৰক আমি একেলগ কৰিম, তেতিয়াহ'লে কি কৰিব লাগিব, এডাল ৱায়াৰ চেলাই লৈ তাৰ ভিতৰত থকা যিবিলাক গুণা সেইবিলাক গুণা আমি চুইচৰ তলত লগাই দিম। আৰু যিবিলাক চুইচৰ ওপৰত থকা ঘাট, সেই ঘাটৰ পৰা এডাল ৱায়াৰ লৈ যাই আমি চকেটৰ এল ঘাটত দি দিম, দেখিছে। এনেদৰে লগাই দি আছোঁ আমি। একেবাৰে চিম্পুল পদ্ধতিত আপোনালোকক দেখুৱাই দিম কেনেদৰে কানেকশ্যন কৰিম। সেয়া দেখিছে চুইচৰ তল ঘাট হয়, তল ঘাটত সদায় আমাৰ ফেজ লাইনটো যায়, মানে যিবিলাক লাইনত আমাৰ টেষ্টাৰটো চকুৰে মেইন লাইন বুলি কওঁ, সেইটো আমি চুইচৰ তলত দিওঁ। তো এনেদৰে আমি জুখি লৈ এটা ৱায়াৰ ল'ম আৰু ৱায়াৰডাল চালাই পেলাই ইয়াতে আমি কানেকশ্যন কৰি দিম। ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিবিলাক এই চেনেলটোত নতুনকৈ জড়িত হৈছে তেওঁলোকক আমি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনাম, যাতে এনেকুৱা ইলেক্ট্ৰিকেল ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু এই চেনেলটোতে আপোনালোকে পাব প্লাম্বিঙৰ ভিডিঅ', প্লাম্বিঙৰ A to Z ভিডিঅ' পাব। গোটেই প্ৰব্লেম আৰু ইয়াৰ চলুশ্যন এই ভিডিঅ'ত পাব। তো ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। তো এতিয়া হওক আমাৰ এনেদৰে আমি জাম্পাৰটো মাৰি ল'লোঁ। তো চকেটৰ কাষত থকা যিটো চুইচ সেই চুইচৰ পৰা আমি লৈ গৈ চকেটৰ এল ঘাটত থকা এই চুটি ৱায়াৰডাল দেখিছে সেইটো এল ঘাটত আমি মাৰিলোঁ। আৰু এডাল হ'ল নিউট্ৰেল ৱায়াৰ, ইয়াত নিউট্ৰেল ৱায়াৰডাল দেখিলে। এতিয়া ধৰা হওক এটা হোল্ডাৰৰ ওপৰত দুডাল ৱায়াৰ আহিছে, সেই ৱায়াৰডাল এটা আমি কি কৰিম নিউট্ৰেল ঘাটত মাৰি দিম, মানে প্লাগৰ যিটো
এন ঘাট আছিল তাৰ লগত থকা এডাল তার আৰু এডাল আনিম আমি চুইচৰ ওপৰত এনেদৰে কানেকশ্যনটো আমাৰ হৈ যাব। ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। যিবিলাকে নতুন হৈছে সেইবিলাকে আমাৰ চেনেলটো আসাম ইলেক্ট্ৰিকেল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ, যাতে নতুন নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় আৰু ভিডিঅ'টো ভালদৰে চাব পাৰে। ধন্যবাদ।